আচলতে মই যিহেতু আমাৰ কামপুৰবাসী ৰাইজৰ লগত এটা উত্তৰ কমলাবাৰী সত্ৰৰ এটা নিবিড় সম্পৰ্ক আছে আৰু বিশেষকৈ আজি পুৱাই আমি পটিয়াপাম গাঁৱৰ অঞ্চলত পৰিভ্ৰমণ কৰিলোঁ আৰু যি সামান্য আৰু এতিয়া ডেকা গাঁও আৰু ইয়াৰ পিছতে আমি বুঢ়া গাঁৱলৈ যাম আৰু তাৰপিছতে আমি দুই এটা শিবিৰতো যে শিবিৰ পাতি আছে তাতো আমি অংশগ্ৰহণ মানে এপাক মাত লগোৱাৰ এটা ইচ্ছা প্ৰকাশ কৰিছোঁ আৰু বিশেষকৈ আচলতে আমাৰ সত্ৰৰ তৰফৰ পৰা সামান্য নিৰ্মালী সকলোলৈকে আচলতে যিখিনি পাৰোঁ আমি কেৱল মাত লগাবৰ কাৰণে আহিছোঁ আৰু তাৰ লগতে সামান্য অকণমান নিৰ্মালী তেখেতসকলে লৈ অহা হৈছে আৰু আচলতে এই সময়ত সমভাগী হোৱাটোৱে আমাৰ আৰু সুখৰ বিষয় যে মাজুলীত এই মুহূৰ্তত বানপীড়িতৰ যিটো আগৰ যেনেধৰণে হয় এতিয়ালৈকে অন্ততঃ আমাৰ সত্ৰানুষ্ঠানসমূহত এতিয়াও বানপানী সোমোৱা নাই সেইকাৰণে হয়তো এইবাৰ ওলাই আহিবলৈ সক্ষম হৈছোঁ নহ'লেতো আমাৰ এই সময়ত ওলাই আহি মাত লগোৱাৰ সম্ভৱ নহয় কিন্তু এইবাৰ আমি সকলোকে মাত লগাবলৈ এইবাবেই আহিলোঁ যাতে আমাৰ ৰাইজৰ মাজত যাতে এটা হয় যাতে মাত এষাৰ লগাব পাৰোঁ এই দুৰ্যোগৰ সময়ত মাত লগাব পাৰিলে সত্ৰানুষ্ঠানসমূহৰ আৰ্হিস যাতে তেওঁলোকৰ লগত থাকক আৰু সেইবাবেই আৰু যিহেতু এই অঞ্চলত যথেষ্টখিনি ক্ষতি হৈছে ক্ষতিখিনিতো আমি সম্পূৰ্ণ আৰু মই এটাই আহ্বান জনাম যে চৰকাৰী পক্ষই যথেষ্টখিনি কৰিছে আৰু যাতে তেখেতসকলক খৰতকীয়াকৈ নিৰাময় কৰাৰ ব্যৱস্থা কৰে তাৰ বাবে আহ্বান জনাম। যথেষ্ট ক্ষয়ক্ষতি হৈছে হয় আচলতে যথেষ্টখিনি ক্ষয়ক্ষতি হৈছে ইতিমধ্যে প্ৰতিখন ঘৰৰ মই পটিয়াপামতো চালোঁ বা বিভিন্ন অঞ্চলত যিখিনি দেখিছোঁ আৰু মই ভাবোঁ চৰকাৰলৈ এটাই আহ্বান থাকিব যাতে এই খৰতকীয়াকৈ যাতে এইসকলৰ যিখিনি নিৰাময়ৰ ব্যৱস্থা সেইখিনি যাতে কৰি দিয়ে আৰু যিহেতু পানী ওলাই যোৱাৰ পিছত যথেষ্টখিনি বেমাৰ আজাৰো দেখা দিব গতিকে এইখিনিও যাতে তৎকালীনভাৱে ব্যৱস্থা ল'ব পাৰে তাৰ বাবেও মই চৰকাৰলৈ ধন্যবাদ কৰিম।